যোৱাবাৰ বানপানীয়ে খেতি পথাৰবোৰতো ধসাই নিলে। এতিয়া চলো কেনেকৈ? বৰ চিন্তা লগা কথা হ'ল নহয়। অলপমান জমিনদাৰৰ ঘৰলৈকে যাই আহোঁ ৰ'বা। এতিয়া কি অলপ মাটি এডোখৰমান মানে আধিয়া হিচাপত পাওঁ নেকি ঘৰলৈকে? জমিনদাৰ আছেনে নাই ঘৰত? যায়ে আছে। জমিনদাৰ কাই আপুনি বহি আছে? মই অলপ আপোনাৰ তাতে আহিছিলোঁ। খেতিয়ক দেখোন কাই দেখোন। কেনে খবৰ? মোৰ জমিনদাৰ কাই মোৰ বেয়া একদম। মোৰ যোৱাবাৰ বানপানীয়ে মোৰ খেতি পথাৰবোৰ চব ঘঁহাই লৈ গ'ল নহয়। মই গতিকে খেতি বাতি কৰিব পৰা নাই, চলা টানে হৈছে। গতিকে সেইকাৰণে আপোনাৰ তাত আহিছিলোঁ। অকণমান যদি আপোনাৰ মাটি এডোখৰমান একৰমান দিয়ে আপুনি খেতি কৰিবৰ বাবে, তেতিয়া ভাল হ'লেহেঁতেন। জমিনদাৰে ক'লে তোমাক মাটি দিব পাৰোঁ। এডোখৰ ভোট লগা মাটি আছে, তাতে হেনো ভোট লগাৰ কাৰণে কোনো খেতি নকৰে, এনেই পৰি আছে। গতিকে তুমি যদি পাৰা খেতি কৰা, আৰু যদি ভোটটো খেতিব পাৰা তোমাৰে হ'ব এই মাটিখিনি, যোৱা বুলি কওঁতে কাইলৈ চাব যাম বাৰু। আজি ঘৰলৈ যাওঁ গাড়ী ঘৰলৈ আহি উভতি আহিলে ঘৰলৈ জমিনদাৰৰ পৰা। কিবাকৈ পালোঁ দে অকণমান মাটি এডোখৰা। কিবাকৈ মাটি চাটি ভোট লগা মাটি হ'লেও খেতি বাতি কৰিব লাগিব আৰু তেনেহ'লেও। ঘৰত যাই ঘনীয়েকক ক'লে আৰু পালোঁ মাটি, কাইলৈ চাব যাম মাটিখিনি। এইফালে মাটিখিনি চাব যায় আৰু এনেকৈ আৰু মাটিডোখৰ এনেকৈ মাটিখিনিতো বঢ়িয়া মাটি, ইয়াততো খেতি ভাল হ'ব। ইফালে সিফালে ফুৰি পাকি ভালদৰে মাটিখিনি চাই এডাল আছে সি খেতিজন মানে ভালদৰে মাটিখিনি ফুৰি পাকি নহয় সেই চুৰেল মানে এই মোৰ মানে এনেকুৱা এইবাৰ খেতি বাতিবিলাক নাই, বানপানীয়ে লৈ গ'ল অতাই খেতি মাটিবিলাক। মই গতিকে বৰ দুখীয়া হৈ গৈছোঁ। গতিকে আপোনাৰ মাটিটো দিয়ক, খেতি কৰোঁ মই, আৰু আপোনাক কিছু ফচল আপোনাক দিম, কিছু মই ল'ম। খেতি যদি কৰিব বিচাৰে হোৱা ফচল কিন্তু মোক দিব লাগিব, ওপৰৰ ভাগ মোক দিব লাগিব। ঠগবাজ নকৰিবি কিন্তু, মোক ওপৰৰ ভাগেই লাগিব, তলৰ ভাগ এই লৈ ল'বি। মাটিৰ তলৰ ভাগ মানে মাটিৰ তলত ভৰাই খেতিৰ সেইখিনি তোৰ, ওপৰৰ মাটিৰ ওপৰৰ খিনি মোৰ। বুজি পাইছানে? মই বুজি পাইছোঁ। খেতিৰ ওপৰৰ ভাগটো আপোনাৰতো? ঠিক আছে, যা কাইলৈ আহিবি আৰু খেতি কৰ। আচ্ছা ঠিক আছে। সেইমতে খেতিয়কে হাল চাল মাৰি একদম খেতিত লাগি গ'ল আৰু মানে খেতি কৰিলে। এইবাৰ শিক ভাবিলে বহুতেনো কি কৰিব খেতি, মই এইবাৰ বাদাম আৰু আলু লগাম। গতিকে আলু আৰু বাদামটো তলতহে হয় মাটিত, গতিকে খেতিয়কে চাল এটা বুদ্ধি কৰিলে আৰু এইবাৰ মই বাদাম আৰু আলু লগাম। সেইমতে বাদাম আৰু আলু লগালে খেতিয়কে আৰু খেতিত মানে কিছু চাইডত বাদাম লগালে, 1 একৰ মাটিত মানে 5 বিঘা থাকেতো, এই বাদাম লগালে। কিছু অঞ্চলত বাদামো বঢ়িয়া হৈছে, কিছু অঞ্চলত এনেকৈ আলু লগালে, আলুও বঢ়িয়া হৈছিল। কেইমাহমান পিছত খেতি মানে কাটিলে আৰু খেতি উঠালে আৰু উঠাই এখন মানে ট্ৰেক্টৰৰ ডালা লৈ আহিছে, ট্ৰেক্টৰ এখন লৈছে, আহি তাৰ ভাগটো মানে আলু আৰু মানে বাদামবোৰ চব উঠাই বস্তাত ভৰাই ট্ৰেক্টৰৰ ডালাত উঠালে আৰু ভূটানটোক ক'লে সেইবিলাক তোৰ ভাগ। চাইডত বাদামৰ গছ আৰু আলুৰ গছবিলাক মানে দিলে আৰু ভূটানটোৰ এইবিলাক গছ দেখি খঙালি এনেকৈ বুটটো বৰ খং উঠিছে, ভূটানটোৰ খং উঠিছে চুৰেলটোৰ। তাৰপিছত এইবাৰ কিন্তু সেনেকুৱা নহ'ব, এইবাৰ মোক কিন্তু তলৰ ভাগ দিব লাগিব। এইবাৰ কিন্তু ঠগাব নোৱাৰে। এইবাৰ ক'ত যাবি? এইবাৰ কিন্তু মোক তলৰ ভাগ দিব লাগিব, নহ'লে কিন্তু মই খেতি কৰিব নিদিম। হ'ব বুলি খেতিয়কজন উভতি আহে ঘৰলৈ আৰু বেলেগ নেক্সট দিন খেতি পথাৰত যাই চিন্তা কৰে এইবাৰ কি খেতি কৰোঁ বুলি। মাটিবিলাক চাহ কৰি পানী চানি দি এইবাৰ ধান খেতি কৰা যাওক। চুৰেলটোৱেতো গম নাপায় মানে ধান খেতি পকি ধান মানে কাটি ধানৰ কাটিব হ'ল কেইমাহমান পিছত। তাৰপিছত এনেকৈ মানে এইবাৰত হ'লে আৰু এইবাৰ ভূটানটো মানে বহুত খং উঠিলে আৰু এনেকৈ দেখালে এইবোৰত মোৰ ধানৰ মানে গছবিলাক মানে আৰু তলৰ শিপাবিলাক ভূটানটোক দিলে, ধানবিলাক আগবিলাক মানে ওপৰৰ ভাগ মানে খেতিয়কে ল'লে। ভূটানটো এইবাৰো মানে ক'লে এইবাৰো ঠগালি মোক।
ইমান ধান খেতিয়ে কৰিছিলি না বুলি মানে কয়। কিন্তু এইবাৰ কিন্তু মোক দুটা ভাগে লাগিব খেতি কৰা যদি। এইবাৰ ওপৰৰ ভাগ আৰু তলৰ ভাগ ল'ম মই। এইবাৰ ক'ত যাবি ৰ বেটা, এইবাৰ মোক দুটা ভাগে লাগিব। খেতিয়কজনে ভাবিলে এইবাৰ কি খেতি কৰা যায়, এইটোৱে ভুটনিটোক বোলে দে এইবাৰ 2 ভাগে লাগিব। সেই খেতিয়কজনে চিন্তা কৰি যায় বাপ বেটি এইবাৰ বেলেগ খেতি কৰিম বুলি এইবাৰ খেতি কৰিলে কুঁহিয়াৰৰ খেতি আকৌ এনেকৈ ঠগালে নহয়। কুঁহিয়াৰৰ হেৰিবিলাক বজাই পেলাই চবে মানে গাড়ীত ট্ৰেক্টৰৰ ডালাত উঠাই দিলে। কুঁহিয়াৰৰ মানে আগ আৰু শিপাবিলাক বুটনিটোক দিলে। তাৰপিছত বুটনিটোক ক'লে মই এইবাৰো মোক ঠগালি, তই ইমান চতুৰ নে, মানুহৰ লগত নোৱাৰ দেখোনে, মই আৰু এই জেগাত নাথাকোঁ বুলি বুটনিটো গুচি গ'ল। তাৰপিছত আৰু মাটিডোখৰ একদম খালী হৈ গ'ল। তাৰপিছত এতিয়া আৰু খেতিয়কজনে ভাবিলে এতিয়া আৰু এই মাটিৰ গৰাই কি মই। তাৰপিছত আৰু লৰালৰিকৈ ঘৰলৈ গ'ল। ঘৰলৈ গৈ ঘনীয়েকৰ গঁৰালত কৈ খবৰ ভাল, বুটনিটো গুচি গ'ল। এবাৰ ঠগালো, বাৰ ঠগালো, গতিকে আমি মাটিৰ গৰাকী আমি। জমিনদাৰ ছেটৰ তাত গ'ল। তাৰপিছত জমিনদাৰ ছেটক ক'লা চেৰটো খেদি পেলালো। এতিয়া মোৰ নাম মাটিখিনি মোৰ নামত নামজাৰি কৰি দিয়া। জমিনদাৰে ক'লে বাহ ঠিক আছে, মই কাগজ-পত্ৰ হ'ল তোমাৰ নামত। আজিৰ পৰা এই মাটিৰ গৰাকী তুমি। সেইবোৰে এতিয়া মাটিখিনি তাৰ নামত কৰি দিলে। ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং।